হেল্ল' নমস্কাৰ সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি একচুৱেলি আমাৰ ঘৰলৈ স্পেচিয়েল আলহী আহিব। 2-3 মাহমানৰ পৰা মাতি আছিল, আহিব পৰা নাই। কালি ল'ৰা বাৰ্থডে মাতিলোঁ, তালৈও নাহিলে, কিন্তু আজি ঘপককৈ আহিম বুলি ক'লে। মই খুবেই সুখী। এয়া আপোনাক দেখুৱাব খুজি আছোঁ আজি কোন আহিছে চাব দেই, আপোনাক দেখুৱাই আছোঁ। সকলোৱে কিন্তু লাইভটো শেষলৈকে চাব। আজি বিশেষকৈ কিন্তু মোৰ ব্লগটো মিছ নকৰিব প্লিজ, সকলোকে কৈছোঁ। আৰু দেখুৱাই আছোঁ আজি আপোনালোকক মোৰ বিশেষ অতিথি কোন কোন হয়। আৰু ওপৰত দেখিছে আৰু 500 ইউটিউব ফেমিলি মোৰ আজি হৈছে, গতিকে মই খুব মনটো ভাল লাগি আছে। আচলতে আপোনাক দেখাব গৈ আছোঁ। এয়া আপোনালোকৰ ভিতৰত দেখুৱাইছোঁ। এয়া সোমাই আহিছোঁ। এয়া হৈছে চব বিখ্যাত আমাৰ গোলাঘাটৰ ইউটিউবাৰ দেই, তেওঁ আকাশ ভাই। আকাশ মোৰ আচলতে খুব ভাল চিনাকি হয়, আৰু নিজৰ একদম ভাইটিৰ নিচিনা খুব ভাল লাগে, কথা বতৰা খুব ভাল। আৰু ইয়াত দেখিছেনে মোবাইলত যে লাগি আছে, ইয়াত থিয় হৈ থকাজনী আমাৰ আকাশৰ ছোৱালী দেই। আৰু সিফালে সেইটো যে ল'ৰা আছে, ল'ৰা হয়, মোবাইল যে হাতত ধৰি আছে, তেওঁলোকৰ চিনাকি দি আছোঁ। এয়া পখিলা, সকলোৱে সুধি থাকে ন পখিলা কোন। আচলতে পখিলা আচল নামটো নিজে ক'ব, শুনিব মানে। আচলতে তেওঁৰ নামটো ৰিয়েল নামটো পখিলা নহয় দেই, মানে আমাৰ আকাশে এটা কেৰেক্টাৰ বনাই লৈছিলে পখিলা বুলি। তো আচলতে শুনি ভাল লাগে পখিলা বুলি। আৰু আমাৰ পখিলাই মানে আমাৰ আকাশৰ বায়েক এইফালে ছাইডত যে আছে সেইগৰাকী। এওঁলোকৰ এটা ইউটিউব চেনেল আছে দেই, অভি দেৱিকা ব্লগ বুলি আছে, সকলোৱে চাব এবাৰ। আজি অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। নতুন ইউটিউব চেনেল খুলিছে, আৰু ভালেই বাৰু তেওঁলোকৰ প্ৰগ্ৰেছ ভালেই গৈ আছে। গতিকে সকলোৱে তেওঁলোকক ছাপোৰ্ট কৰিব, লগতে অলপ আমাৰ ফালেও ঘূৰি চাব, ভাল লাগিব নহয় জানো সকলোৱে। আৰু সকলো ছাবস্ক্ৰাইবাৰকে কওঁ, গতিকে আমাৰ আগৰ ব্লগবিলাকত আপোনাক যিমান মৰম চেনেহ দিছে, সেইখিনি যেন আমি ইয়াতো মানে পাবলৈ সক্ষম হওঁ, সেই তাকে কামনা কৰিছোঁ। আৰু গতিকে সকলোকে কৈছোঁ, ভালে আপোনালোকে আমাক 1000 ছাবস্ক্ৰাইবাৰ ফেমিলি যাতে আমাৰ গঠন হয়, গতিকে তালৈকে যেন আমাক আগবঢ়াই নিয়াত সহায় কৰে, সেইটোকে কামনা কৰিছোঁ। এয়া আমাৰ পদ্ম পূজা নহয় ভুলকৈ কৈ দিছোঁ, আমাৰ আকাশৰ বায়েক হয় দেই, বায়েক ভিনিয়েক হয়। গতিকে আশা কৰোঁ সকলোকে আজি মোৰ আচলতে কবগৈ বুলি ক'ব আকাশৰ বায়েক নোৱাৰি, ভিনিয়েক হয়। আজি আৰু সম্পূৰ্ণ আমাৰ ঘৰলৈ আজি 500 আহিলে, ইউটিউব ফেমিলি মই গঠন হ'ল। আচলতে খুব ভাল লাগিছে লগতে আচলতে আজি অহাৰ বাবে। ছাৰপ্ৰাইজলি আজি আৰু আকাশো আহিছে, মই আমাৰ আচলতে অভি ভবা নাই দেৱিকা দেই, ব্লগ মানে ইমান তেওঁলোকৰ ডাঙৰ ইউটিউবাৰ মানুহ আহিছে, আমি গতিকে জানো, আৰু চাৰিজনৰ ইমান খুব ভাল পাইছোঁ আজি অহাৰ কাৰণে। ছাবস্ক্ৰাইবাৰো আছে, কিন্তু আৰু কোনে কোনে চাই একদম আছে মানে আৰু আপুনি আপোনালোকে লগ লাইক পালে কৰিব, আচৰিত হ'ব, শ্বেয়াৰ ইমান কৰিব, ধুনীয়াকৈ কৰিব, কথা চথা লগতে আমাৰ পাতে, মানে ছাবস্ক্ৰাইব কোনো কৰিবলৈ ধৰণৰ একো নাপাহৰিব। নাই, আৰু আগৰ কোনো যিখিনি ব্লগত মানে আপোনাক মৰম দিছে কি তালৈ বুলি বহুত ক'ম, বহুত মানে ধন্যবাদ। সঁচাকৈ এনেকৈ এইখিনিকে কৈ এটা ভাল লাগে নেক্সট আচলতে। ব্লগত মানে লগ মই পাম, বহুতক আপোনালোকক বহুত চাইছোঁ, বহুত ধন্যবাদ। কিছুমানৰ থেংক ইউ 10,000 ভেৰি ছাবস্ক্ৰাইবাৰ মাছ। থাকিলে, কিছুমানৰ 3,000 ছাবস্ক্ৰাইবাৰ হয়, কাৰোবাৰ 1000 ছাবস্ক্ৰাইবাৰ আছে, কিন্তু যেনেকুৱাখন কৰে মানে আচলতে সেইটো হ'ব নালাগে। আচলতে শিকিব পাৰি, মই কিমান আলহী ডাউন টু আৰ্থ আজি মানুহজন স্পেচিয়েল দেই। আলহী মই আজি ৰিয়েলি আকাশ ভাই বহুত 500 বহুত ছাবস্ক্ৰাইবাৰ ধন্যবাদ তোমাক, সম্পূৰ্ণ থেংক হোৱাৰ ইউ। আজি পাৰ্টি দিছোঁ মানে। এইয়া কণমানিজনী আমাৰ আকাশৰ ছোৱালী, আৰু আৰু আগলৈ সিহঁতক দিম আৰু আমাৰ মিছেছে চাহ আনি দিবলৈ গাখীৰ সকলোৱে দিছে, কমেণ্ট কৰিব গাখীৰ দেই। ই দিছে। ডাঙৰ নে এতিয়া ই সেই ডাঙৰ ময়ো তলতে কমেণ্ট কৰিব। বহিলোঁ সিহঁতৰ লগতে আৰু কথা পাতি আছোঁ। সেইকাৰণে কেমেৰাটো অলপ লৈ আছে দেই, মানে উপায় নাই। মই কেমেৰাৰ এংগুলতকৈ বেছি আচলতে মই সিহঁতৰ কাণ্ড কাৰখানা দেখি মই বেছি সেইফালে চাই আছিলোঁতো, গতিকে ইফাল সিফাল হ'ব পাৰে দেই। এয়া চাহ খোৱাত ব্যস্ত আমাৰ সকলোখিনি। আৰু সেয়া ল'ৰা দেই, আমাৰ অভি দেৱিকা ব্লগ যি হেৰি আছে, অভিৰ ছোৱালী হয়, মানে আমাৰ আকাশৰ বায়েকৰ ছোৱালী। এই আমাৰ মিছেছ পানী দিছে তেওঁলোকক। আৰু এয়া আৰু এয়া দেখিছে আপোনালোকে সকলো, এয়া অকণমানিটোক কিবা এটা দিছে, সি লোৱা নাই। আৰু এয়া আমাৰ পখিলাৰ ছোৱালী, মানে আকাশৰ ছোৱালী দেই। এয়া এইটো আমাৰ ল'ৰা। এই গুণ্ডা মোবাইল চাই আছে, টিপিককৈ মোবাইল চাই দেখিছে নাই, একদম তেতিয়া মোবাইল, খালী মোবাইল পাগল। এইটো আহিছে এতিয়া, আকাশ খোৱা আহিছে বুলি কোৱাৰ লগে লগে দৌৰি আহিব দেই, চাবা দেই। এইটো দৌৰি গৈছে দেই, ফূৰ্তি। আকাশ আহিলে বুলি ক'লে, আকাশৰ যেতিয়া মোবাইলত মানে আমাৰ মানে মোবাইলত যে নটিফিকেশ্যন আমি আকাশৰ ভিতৰত চাওঁতো, তেতিয়া মানে ক'ব নোৱাৰা হৈ থাকে। সেয়া দেখিছে নাই, দুইটা এইটো কি দিছে তাক ঠিক নাই। আকাশে কিবা এটা তাক দিলে দেই, মৰম কৰিব দিছে। ইটোৱে চিকচিকি নাই যে চাইছে, চাবলগীয়া আচলতে। সৰু ল'ৰা ছোৱালীৰ যিটো মৰম, হেঁপাহ, আদৰ, সেইখিনি চাবলগীয়া বস্তু আচলতে। ভণ্টিৰ নামটো আৰু সুধি দিয়া। এইটো কি পালা? আকাশ খুৱাই দিলে। আকাশে কিবা এটা দিছে, মানে মৰমতে দেই, মাইনাজনী চোৱা কিবা এটা দিছে আকাশে। আকৌ আমাৰ ঘৰলৈ মাতা, এই আকৌ আকাশৰ তেতিয়া আহিব। ছোৱালী 3 বছৰ আকৌ হৈছে আৰু আহিবা বুলি কৈ দিয়া। চবতে গোটেই মাকে বুলি ক'ব পাৰি। টেঙানী কোনডোখৰত বা হেৰি ভাল লাগিলে আচলতে, কোনডোখৰ আমাৰ নিচিনা দুখীয়া ঘৰত যদি কোনোবা জামুগুৰি এনেকুৱা নে ডাঙৰ মানুহ যোৱা এজন নাই আহে, জানো এনেই আৰু কিবা এটা মনটো ভাল লাগে আচলতে। যোনে নহওক লাগিলে কিবা এটা ভাল লাগে আচলতে, সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু
মোৰ চেনেলত আপোনালোকে যেনেকৈ মোক বিচাৰিছে, যেনেকৈ আপোনালোকে মোক মৰম দিছে, বহুত বহুত ধন্যবাদ। আৰু সকলোকে কৈ থওঁ দেই, মানে নাজানো এই ভিডিঅ'ত আচলতে এই গোটেই অকণমান ল'ৰা ছোৱালীকেইটাই মানে মোবাইল চাই আছিলে, কিবা কাৰণত কপিৰাইটৰ দৰে মানে কপিৰাইটৰ কিবা ক্লেইম আহি যাব পাৰে, গতিকে মই এইটো এটা কথা কৈ থ'ব বিচাৰিছোঁ, কিবা কাৰণে মাতটো নাহে, কোনো যাতে বেয়া নাপায় এইটো আদৰ্শ কি হ'ল বুলি। সম্পূৰ্ণ ভিডিঅ'টো চাব, পাৰিলে আমি পুনৰ আছুতীয়াকৈ এটা ভিডিঅ' মই বনাম, আকৌ লগ পালে আকৌ বনাম কেতিয়াবা ভিডিঅ', ইয়াক লৈ বনাব লাগিব, সকলোৱে যাতে কথাবিলাক গম পোৱা যায়, বুজি পোৱা যায়, তেনেকুৱা ধৰণে দেই সকলোকে কৈছোঁ মই। আকাশে কৈ আছে, লাষ্টতে আকাশক এটাই সুধিছোঁ যে আমাৰ নতুন যিখিনিয়ে মানে আকাশে কৈ আছোঁ কথাখিনি যে একচুৱেলি আমি ইউটিউবত আমি কেনেকৈ কি কৰিব লাগিব, মানে এনেকৈ আমি কথাবিলাক সুধিছোঁ আৰু যে নতুন মানুহে ইউটিউবত কি কৰিব লাগিব, কি কৰিব নালাগিব, তেতিয়া সি গোটেই তাৰ লাইফৰ যিটো হিষ্ট্ৰী মানে সি সেইটো সংক্ষেপতে 5 মিনিটৰ ভিতৰত ক'বলৈ চেষ্টা কৰিছে, যে কেনেকৈ মানে আগত মানে সি কেনেকৈ কি কৰিছিলে, বা আমি মানে কেনেকুৱা এটা পৰ্যায় সি পাৰ কৰি পেলাই এইখিনি পাইছে, গোটেই কথাখিনি বৰ ধুনীয়াকৈ সি ক'লে 5-10 মিনিটৰ ভিতৰত। এইটোৱে ভাল লাগিলে। এটা বস্তু ভাল লাগিলে, সি কোনো মিছা কথা নোকোৱাকৈ সেই আগৰ পৰ্যায়টো কি আছিলে, সি কেনেকৈ মানে কাঠৰ মিলত কাম কৰিছিলে, বা তাক কিমান কষ্ট কৰিছিলে, যেনেকৈ গাহৰি ফাৰ্ম আছিলে সেইবিলাক কিমান কষ্ট কৰিছিলে, গোটেই কথাখিনি ক'লে। মই অকল এইটোৱে ভাবি ৰ'লোঁ, আচলতে ইমান ধুনীয়াকৈ মানে বহুতে লাজতে নক'ব, বা বহুতে ভাবিব কি এইটো মোৰ আত্মসন্মানৰ কথা, এনেকুৱা ধৰণৰ মানে, কিন্তু বহুতে যিটো হয় এইটো দেখাব নিবিচাৰে আচলতে। গতিকে খুব ভাল লাগিলে আচলতে, যিটো হয় সেইটোকে দেখুৱাইছে আচলতে, সেইকাৰণে হয়তো আজি আকাশক চবে ভাল পায়। আৰু মোৰ ভাল লগা এজন ইউটিউবাৰ হয় আমাৰ অসমৰ গোলাঘাটৰ, মই খুব ভাল পাওঁ আচলতে। এইবিলাক কথাই ভাল লাগে আচলতে, শিকিবলগীয়া বহুত আছে। কেতিয়াবা যে আপোনালোকে লগ পায় বহুত কথা শিকিব পাৰিব দেই, সকলোকে কৈছোঁ মই, বহুত কথা শিকিব পাৰিব আপোনালোকে। সেইটো মানে জেগাত পাই যাবগৈ, তাৰপিছত এনেকুৱা লাগিব যে কিমান বনাম আৰু কিমান কৰিব আৰু দেখি কৰিবলৈ মন নোযোৱা হৈ যায়। 3-4টা সি এতিয়ালৈকে ইউটিউবৰ পৰা মানে গোটেই সি মোবাইল ল'লে, ধৰক আইফোন আছে তাৰ লগত প্ৰায় 1.5 লাখ টকাৰ, আৰু ভিভ' মোবাইল আছে তাৰ লগত, বা তেনেকুৱা ধৰণৰ কিবাটো মোবাইল মই দেখিলোঁ প্ৰায় 30,000-40,000 এনেকুৱা ধৰণৰ দামৰ হ'ব। মানে মই এইটো ক'ব বিচাৰিছোঁ, আল্টিমেট ক'ব গ'লে ভালকৈ যদি কষ্ট কৰিব পাৰোঁ, তেতিয়া মানে ইউটিউবৰ পৰা কিবা এটা কৰিব পাৰি। সেই বস্তুটোকে সি মানে সুন্দৰকৈ ব্যাখ্যা কৰি কৈ আছে যে কি কৰিব লাগে, কি কৰিব নালাগে। আমি তাক সুধিছিলোঁ যে মানে নতুন ইউটিউবাৰে কি কৰিব লাগিব মানে ছাকচেছ পাবৰ কাৰণে, কৈছিলে ডেইলি ভিডিঅ' বনাব লাগিব, ঘৰত অকল বহি থাকিলেও নহ'ব, টাইম দিব পাৰিব লাগিব। এতিয়া আমাৰ কথা বেলেগ, আমাক আজি চিনি পাই আমি এসপ্তাহৰ মূৰত ভিডিঅ' বনালেও আমাৰ চলিব, কিন্তু আপোনালোকে তেনেকৈ নহ'ব। গতিকে সেই কথাখিনি কৈছে মানে সি, গতিকে সকলোৱে এইখিনি মানে ফ'ল' কৰাটো বহুত জৰুৰী আছিলে কথাখিনি। মোৰ খুব ভাল লাগিলে, শিকিবলগীয়া বহুত আছে, ন কথা সি মোক বহুতখিনি কথাই বুজাই দিলে। আৰু সকলোৱে মানে তেওঁক যদি পাব বিচাৰে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, আৰু মানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকে চাই থাকিব। আৰু তেওঁক আমি লগেই পাই থাকোঁ মানে ৰঙামাটিতে ঘৰতে, গতিকে সেইফালৰ পৰা আহিলে কৰিলে সি আমাৰ সেইফালে সৰগপুৰলৈ যায়, সেইফালৰ পৰা লগ পাওঁ, তেনেকৈ মানে এটা আত্মীয়তাৰ বাহিৰ গঢ়লৈ উঠিলে, আৰু খুবেই ভাল লাগিলে। আৰু মোৰ এটাই ভাল লাগিছে, আজি আগতে পখিলা দেখি থাকোঁ, আজি একদম চাক্ষু। আচলতে কি জানে, এটা মোবাইলত কাৰোবাক দেখি থকা আৰু এনেকৈ লাইভ কাৰোবাক পাই যোৱাটো, সেইটো এটা মানে ভাল লাগে, কিবা এটা বহুত এটা বুজাব নোৱাৰা এটা আনন্দ হয়। গতিকে এইটোৱে আচলতে ভাল লগা মানুহজনক যদি কোনোবাই লগ পায়, যিটো অনুভৱ হয় সেই অনুভৱটো আচলতে মোৰ আজি হৈছে। মই খুবেই সুখী আছোঁ, মোৰ খুব ভাল লাগিছে আজি। আৰু বিশেষকৈ মোৰ একদম মানে বেছি এক্সাইটেড এইটো কাৰণে হৈ আছোঁ, 500 ছাবস্ক্ৰাইবাৰ মোৰ কালি সম্পূৰ্ণ হৈছে, মানে মোৰ ল'ৰাৰ বাৰ্থডে দিনাখন সম্পূৰ্ণ হৈছে। এতিয়া 510 মান হৈছে চাগে। বহুত ধন্যবাদ। আচলতে মোৰ ক'ব নোৱাৰাকৈ 3 মাহ মই চেনেলটো হোৱা নাই, কিন্তু ইমান সোনকালে আপোনালোকে সিমানখিনি মোক গৈ পোৱাইছেগৈ। সি আচক আকাশে দেখুৱাই আছে, সেইটো এটা মোবাইল ল'লে, সি আইফোন আছে, আৰু ক'ত আছে কেনেকৈ আছে সেইখিনি দেখাইছে, মানে যিখিনি হয় সেইখিনি দেখাইছে। সেইখিনি ভাল লাগিলে বস্তুখিনিয়ে, যিটোকে সত্য কথা কৈছে, আৰু অতীতৰ কথাখিনি সি মানে সৰি পেলাই কৈছে যে কি কৰিব লাগে নালাগে এই কথাখিনি। আৰু এই কণমানিজনী সেইকণতে ৰৈ আছে, তাইক মই কিবা মাতটো শুনিলোঁ, মানে কিবা এটা ভাল লাগে, অকণমানিকৈ মাতটো কয়। নামটো কি সুধিলে বোলে, তাইৰ নাম বোলে দেহা মানুহটো কয়, মানে এটা বিশেষ কায়দাৰে কয়, শুনি ইমান ভাল লাগে। কি ক'ম আৰু, মানে সৰু ল'ৰা ছোৱালী আচলতে সেইটোৱে বেলেগ, আৰু বিশেষকৈ মোৰ ঘৰত যিহেতু ছোৱালী নাই, গতিকে এনেকুৱা সৰু ছোৱালী দেখিলে বিশেষকৈ আচলতে মই বেছি মানে আৱেগিক হৈ যাওঁ, আৰু ভাল লাগিলে আচলতে।
মানে মানুহৰ মাত কথা খাই আচল নহয় জানো মাছ মাংস কণী গাখীৰ পিছতো খাব পাৰিব আপুনি বহুতে খুৱাই লৈ পেলাই আপোনাৰ গুণ গাব কিছুমানে অগুণ ল'ব এনেকুৱা বহুতখিনি কথা আহি যায় আপোনালোকক যেতি কৈছিলো যে আকাশৰ মাজত যিটো গতিকে সি আজি সততা মোৰ এই ঘৰলৈ বস্তুটো আহিলে ভাল লাগে বহুত বহুত ধন্যবাদ এইখিনি কথা বহাই ক'ব পাৰিলে কিন্তু যিটো সত্য আৰু ঘটনা ইয়াক যিটো মাজে মাজে নিজৰ মই বাটত past পাই life-টো থাকোঁ কোনেও ক'ব আৰু reveal কৰিব নিবিচাৰে আমাৰ কিন্তু ল'ৰা আকাশে মানুহৰ খুব জীৱনটো সুন্দৰকৈ কেনেকুৱা আপোনালোকক চাওক দাঙি আজি ধৰিছে এনেকুৱা এই কথাটো আপোনালোকে কৰ্মব্যস্ততাত মনত থকা ৰাখক যায় কেতিয়াবা সি এইফালে পাৰ হৈ যায় মই এইফালে পাৰ হৈ যায় 5 মিনিট লগ কৰোঁ মানে সময় নহয় যে তাৰ পৰা এটা ভিডিঅ' বনাই আনো বা সিও এটা ভিডিঅ' যাতে মোক বনাবই নোৱাৰে মানে টাইমেই নহয়গৈ মানে নোৱাৰেগৈ একদমেই বেয়া এই কথাখিনি কৈছে এতিয়া হয় এই গোটেই কথাখিনি কৈছে মানে তাৰ গোটেই লাইফ হিষ্ট্ৰীটো কেনেকৈ আৰম্ভ হৈছিলে কি হৈছে কি মানে পখিলাহঁতৰ ঘৰত যাওঁতে তাক মানে কেনেকৈ সহায় কৰিছে বিভিন্ন ধৰণৰ কথা কৈছে আচলতে ভাল লাগিছে সিহঁতৰ শলাগ লৈছে যিখিনি সত্য কথা আছে সেইখিনিকে জনাইছে মেলিছে ভাল লাগিছে আচলতে সেইটোৱেই গতিকে সকলোৱে ভিডিঅ'টো মন প্ৰাণ দি চাব শেষলৈকে চাব বুলি আশা কৰিছোঁ কাৰণ মোৰ লগতে আপোনালোকেও হয়তো তেওঁৰ ভিডিঅ'বিলাক চাইছে ভাল পায় আপোনালোকে তেওঁ আকাশ ভাই বুলি ক'লে সকলোৱে গম পায় গতিকে সেইটোৱে কৈছোঁ আৰু গতিকে সকলোৱে চাওক মেলক এইটোৱে কৈছোঁ সকলোৱে আমাক শ্বৰ্ট আগবঢ়াই ফিল্ম নিয়ক মই সেইটোকে চাইছোঁ আশা বাৰু শ্বৰ্ট কৰিছোঁ আৰু ফিল্মবিলাকৰ খুব ভাল ভিউজ আহে বাৰু যিহেতু এতিয়া আমাৰ এওঁলোক যাবগৈ কাহিনী থাকে গতিকে মানুহে অলপ এটা সোনকালে দৃষ্টি বিদায় দিব থাকে লাগিব গতিকে আজি মই লাষ্টলৈকে চাবলৈ এইখিনিকে বিচাৰে কওঁ যে আমাৰ ব্লগটো আপোনালোকে আগবঢ়াই নিয়াৰ দায়িত্ব আপোনালোকৰ মৰম চেনেহ দিয়াৰ দায়িত্ব আপোনালোকৰ অঁ আমাক কেনেকৈ কি কৰিব লাগে সেই নীতি আদৰ্শ যিখিনি দেখুওৱাখিনি দায়িত্ব আপোনালোকৰ হ'ব আপোনালোকে আমাৰ ভুলখিনি শুধৰাব লাগিব আৰু এই কথাখিনি আচলতে আজি আমাৰ কৈছোঁ সেই কথাখিনিকে সকলোকে ক'ব বিচাৰি আছে যে কি কৰিব লাগে নালাগে সেইখিনি সি ক'ব বিচাৰিছে যে সকলোৱে ইউটিউবত কাম কৰিলে কি কৰিব লাগিব কি কৰিব ঠিক আছে নালাগিব এই আমি কথাখিনি সি মানে কৈ আছে সকলোকে কৈছোঁ দেই আমাৰ আকাশ ভাই তাৰ চেনেলটো হাতত চাবা সময় আৰু খুব কম আচলতে টাইম মোৰ আছে নিচিনা আকৌ এবাৰ 10জন মই ব্যক্তিয়ে লাষ্ট তেওঁৰ পৰা এটা ক'ম যে নতুন তাক হিচাপে লগ আপুনি পাব এতিয়া বিচাৰে বৰ্তমান আচলতে দেই আমি সকলোৱে কাম কৰি অভিদেৱিকা আছোঁ ব্লগ আপুনি এতিয়া কি কৰিছে অভিয়ে এই অকণমান কৈ কথাখিনি দিয়ক কৈ আছে মাজে মানে মাজে চাব খুজিছিলে আচলতে মই ইনষ্টাগ্ৰামতো মেছেজবিলাক আহে ভাল লাগিলে আচলতে তাৰ লগতে সি আহিছে আমাৰ হয় আকাশৰ আচলতে বিনায়ক হ'ব সেইটো কথাখিনি কৈছে তেওঁলোকৰ এটা ইউটিউব চেনেল আছে ক'লোৱে আপোনালোকক আৰু খুব ভাল লাগিলে দেই কথা পাতি সম্পূৰ্ণ গোটেই পৰিয়ালটোৱে মোক কিবা এটা ভাল লাগি গ'ল এদিনতে কিবা আপোনাৰ নিচিনা লাগি গ'ল মানে এই বস্তুটো ভাল লাগে আচলতে ঠিক আছে সকলোকে শুভকামনা সকলোৱে থাকিল চাওক নহ'লে দেই আপোনালোকে আমাৰ ভিন্ন কাহিনী কি হয় গম পায় অঁ ভিন্ন অলপ বাগান আছে ৰাতিপুৱা শুই উঠি পানি পাত নিচিঙিলে নহয় অঁ এতিয়া যাবই লাগিব নহ'লে পাত ৰখি থাকিব লাগিব নহ'লে তেনেকৈ মানে আৰু চলি আছোঁ আৰু ঠিক যদি আছে ইউটিউবত ভিডিঅ' বনাব লাগি থাকে তেনেহ'লে নহ'ব এইটো অঁ বাৰু দেই ফোন কৰি আহিবা তোমালোকৰ সুবিধা চাই আৰু